Hello guys, welcome back to our channel Mr. and Mrs. Kagoti. Actually, আজি ৰাতিপুৱাৰ পৰা ব্লগ বনোৱা হোৱা নাই। আজি মোৰ actually আজি ব্লগ বনোৱা মনে নাছিল। তাৰ পিছত এই কলে বোলে এতিয়া ব্লগ ষ্টাৰ্ট কৰি দিয়া নহলে গধূলি হৈছে। সো সবকে গুড ইভিনিং দি দিলো। তো গুড ইভিনিং দি দিয়া সবকে এটা। আৰু এতিয়া বোলে এই বোলে কিবা কিবি বনাই থাকে তাৰ মানে। আজি বোলে কিবা এটা স্পেশাল ৰেচিপি বনাব বোলে কিবা বনাই চাও খাব পাও নে নাপাও। তো ৰেচিপি এটা বনাব বোলে আৰু বাকি এতিয়া ইয়া ইভিনিং টি খাম তো সদায় ইভিনিং টি মোক দিয়ে এইখানে দিয়ে খাওঁ সদায় আৰু বেলেগ নাই চানাটানা আছে চানাটানা আনি থৈ দিছো সেই চানাটানা দি দিব লাগে অলপমান সদায় এদি খাই আৰু আমনি লাগে না ওটছ খাইছিলো আগতে আজিকালি ওটছো নবনাই কিবা হৈছে আলচিয়া হৈ গৈছে তো ওটছ খাই নে নাখায় আপোনালোকে গধূলি কমেণ্ট ছেকশ্যনত জনাব কোনে কোনে ওটছ খায় আৰু এতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ তেতিয়াহ'লে আপোনালোকে কণ্টিনিউ চাই থাকিব ভিডিঅ'টো So guys, Mrs. Gol পাকঘৰত তাই এতিয়া বস্তু বানি যোগাৰ কৰিব গ'ল এইখিনি সময়তে মই আপোনালোকৰ লগত এটা কথা শেয়াৰ কৰোঁ এইটো মানে মই মোটিভেট কৰিব খোজা নাই এইটো মই কৰবাত পাইছিলো গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কথাখিনি শুনি কেনেকুৱা লাগিল এবাৰ তাৰ মানে এখন প্ৰেছ কনফাৰেন্সত বিল গেটছক এজন সাংবাদিকে মানে সুধিছিল এটা কোৱেশ্চন কৰিলে কোৱেশ্চনটো হ'ল কি আপুনি দেশৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি কেনেকৈ হ'ল তেতিয়া মানে বিল গেটছে কি কৰিলে একো কথা কোৱা নাই আৰু কথা কোৱা নকৈ তেওঁৰ চেকবুকখন ওলাইছে চেকবুকখন ওলাই তাতে সিগনেচাৰ সিগনেচাৰ কৰি এখন ব্লেংক চেক দি দিছে সাংবাদিকজনক দি কিনে কৈছে আপুনি যিমান এমাউণ্ট ইয়াতে ফিল কৰিব খোজে ফিল কৰি লওক মই গোটেইখিনি পে কৰিম আৰু সেই প্ৰেছ কনফাৰেন্স আছিল পুৰা লাইভ চলি আছিল তো সাংবাদিকজনে তাৰমানে কিবা হ'ল ভয় খালে নে কি ভাবিলে নাজানো কিন্তু তেওঁ তাৰমানে সেই অফাৰটো ডিক্লাইন কৰি দিলে সো তাৰ পিছত বিল গেটছে ক'লে যে আপুনি এইটো এটা অপৰচুনিটি পাইছিল এই অপৰচুনিটিটো আপুনি ডিক্লাইন কৰি দিলে কিন্তু মই যেতিয়াই যিমান অপৰচুনিটি পাইছিলোঁ সেইটো মই তাৰ মানে একচেপ্ট কৰিছিলোঁ সেই কাৰণেই মই আজি ৱৰ্ল্ডৰ সবচে ধনী ব্যক্তি তো এই কথাখিনি আপোনালোকে জানি কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব যদি এনেকুৱা কথা আপুনি কথাবিলাক আপোনালোকে জানিব খোজে তেতিয়াহ'লে মই এইবাৰৰ পৰা ভিডিঅ'ৰ মাজত এনেকুৱা এটা কথা দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে ভাল পায় সো কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব So guys, মিছেছে মোক মাতিছে পাকঘৰত তাইৰ বোলে সব যোগাৰ হৈ গৈছে এতিয়া তাই ৰেচিপি বনাব তো বলক আপোনালোককো দেখাও আৰু মই নিজেও চাওঁ খাৱাত খোৱা হয় না নহয় নাজানো তো ৰেচিপিটি আমি চাই লওঁ বলক তো গাইজ মই আহি গ'লো পাকঘৰত এইয়া এইফালে এই যোগাৰ কৰি আছে এইটো কি কাটি আছা তুমি এইটো আলু নহয় এইটো কি বিলাহী কিন্তু যিটো বস্তু বনাব আলুটো লাগিবই আলু কৈ দিলো আৰু আগতে ন আজি আলু নোহোৱাকে বনাম মই আজি আলু কলো কাৰণে আলু নোহোৱাকে বনালে এইটো আৰু কি কথা কোনখন আঞ্জা তৰকাৰী আলু নোহোৱাকে হয় আলু নোহোৱাকে কোনখন আঞ্জা তৰকাৰী হয় আপোনালোকে নিজে কমেণ্ট ছেকশ্যনত জনাওকচোন মই বনাম আজি দেখা পাব তেতিয়াহ'লে এইটোৱে স্পেচিয়েল তাৰমানে আজি আলু নোহোৱাকে আমি আঞ্জা তৰকাৰী বনাম আঞ্জা তৰকাৰী নহয় তো আমি দেখাই আছোঁ বেক কেমেৰা কৰি চ' গাইজ এয়া আহি গ'ল মিছেছ আহি গ'ল নহয় মিছেছ আগৰ পৰা আছে ইয়াতে তো তাই কেৰাহী বহাই দিলে তো কেৰাহী বহাই ইফালে এইটো আমাক লাগিব এইটো বনাবলৈ প্ৰথম লাগিব এইটো কি হয় পিচকে কাটি লৈছে এইটো বিলাহী তাৰপিছত ইফালে এইটো কাজু বাদাম তিনিটা কাজু বাদাম সদায় এনেকৈ থাকেই মই এটা খাই দিওঁ তাৰপিছত এইটো হ'ল শুকান জলকীয়া সদায় এনেকৈ থাকে এটা তুমি খাই দিয়া বেছি হ'ল নেকি অলপ নহয় কাজুকেইটা খাব পাৰছে শুকান জলকীয়া দিয়া এতিয়া মোক এতিয়া ইয়াত মই এইকেইটা এতিয়া মই ইয়াত দিম এইকেইটা সো এয়া কাজু বাদাম আৰু জলকীয়া শুকান জলকীয়া কেইটা এতিয়া অলপমান ভাজি লৈছোঁ ভাজিছোঁ এনে অলপমান গৰম কৰি লৈছোঁ এনে অলপমান গৰম কৰি লৈছোঁ ভাজাইটো হ'ল না সেইটো ভাজা নকয় ভাজা সেইটো তেলত ভাজা হয় তেলত ভাজলি ভাজা হয় এইটো এনেই শুকান কেৰাহীত এনেই এইটো অলপমান গৰম কৰি লৈছোঁ তাৰমানে এইটো মই এতিয়া পিচিম মিক্সিত হ'ব দে মোৰ ভুল হৈছে তুমি বুজাই দিলা হ'ল তো এতিয়া গৰম কৰা কাজু আৰু কেঁচা জলকীয়া নহয় এইটো পুৰা জলকীয়া পুৰা মিছা মাতি আছা ফুল মাতি আছা পুৰা জলকীয়া নহয় কি শুকান জলকীয়া আৰু কেঁচা জলকীয়া আৰু কাজু কিবা বকি আছো তো এয়া পুৰা একদম মিহি কৰি শুকান জলকীয়া আৰু কাজু বাদামটো পুৰা গুড়া কৰি ল'লোঁ এতিয়া ইয়াৰ ওপৰত আমি দিম কাটি লোৱা পিচ কৰি থকা বিলাহীবোৰ ন মই কিন্তু বহুত জানো বনাবা অলপকৈ দিব লাগিব নহ'লে আমাৰ ইমান পাৰ্গত নহয় না আগতে এইখিনি দিওঁ
ইমান কেইটা পিঁয়াজ লাগিব নেকি চাই লওঁ চেলাই লৈছোঁ কাটি কিনে কাটাৰ পিছত কম হৈ গ'লে আৰু দিম যদি বেছি হৈ যায় থৈ দিম বুজি পাইছা এতিয়া আমি 5টা লৈছোঁ পিঁয়াজ মানুহ আমি 4টা খোৱা মানুহ মাংস খোৱা মানুহ এনে মানুহ আমি 5টা এটা হ'ল আমাৰ হাফ নিৰামিষ মাংস নোখোৱা বাকী চব খাই ন গতিকে আমি এতিয়া 4টা জোখাই বনাম কাটাৰ পিছত কিমান হয় চাব ৰ'বা সো গাইজ আমি এতিয়া পিঁয়াজৰ টুকুৰাবোৰ পুৰা একদম ক্ষুদ্ৰ ক্ষুদ্ৰ কৰি কাটি লৈছোঁ সো গাইজ আমি এতিয়া গোটেইখিনি বস্তু যোগাৰ কৰি লৈছোঁ এতিয়া মিছেছে কৈ আছে এইটো কি লৈছোঁ আমি প্ৰথমতে এইটো মাংস ইয়াতে কিমান মাংস আছে 1.5 কেজি মাংস আছে ময়ে বেছি খাওঁ দেখোন ময়ে খাই দিম 0.5 কেজি মান বাকী এইটো বিলাহী আৰু এই জলকীয়াৰ এইটো পেষ্টটো ইয়াতে লৈছোঁ বাকী এইখিনি মছলা এইখিনি আদা ৰহুনৰ পেষ্ট আৰু এয়া পিঁয়াজখিনি কাটি লৈছোঁ 4টা পিঁয়াজ আছিল ইয়াতে হয়নে তো এইখিনি বস্তু হ'লে আমি ৰেচিপিটো বনাব পাৰিম এতিয়া আমি এতিয়া তেল ল'লোঁ তেল কিমানখিনিমান দিম আমি ইয়াতে বেছি নালাগে মানে তথাপিও নিজৰ তো ইয়াতে এতিয়া আমি কাটি থোৱা পিঁয়াজখিনি গোটেইখিনি ইয়াতে দি দিছোঁ পিঁয়াজখিনি কমপ্লিট গুলপীয়া হৈ যোৱাৰ পিছত আমি ইয়াতে আদা ৰহুনৰ পেষ্ট নে এইটো কি আছিলে আদা ৰহুনৰ পেষ্টখিনি ইয়াতে মিলাই দিছোঁ আদা ৰহুনৰ পেষ্টখিনি মিলাই ভজাৰ পিছত এতিয়া এইটো কি দিছোঁ এইটো হালধি দিছোঁ হালধি নিজৰ জোখ অনুযায়ী দিব লাগিব আৰু ন জোখমতে দিলে হ'ল হালধি দিছোঁ তাৰপিছত জিৰা চিনিয়ে পোৱা নাই বুলি হৈছে দে আৰু খাম দে আৰু আজি তৰকাৰী জিৰা গুড়া দিছে জিৰা গুড়াটো নিজৰ মানে ইচ্ছা অনুযায়ী দিব ইচ্ছা অনুযায়ী পৰিমাণ অনুযায়ী দিব আৰু বাকী এইটো কি দিলা ধনিয়া এইখিনিতো দিয়েই ন এইখিনি ইনগ্ৰেডিয়েণ্ট থাকেই এইটো ৰেড চিলি দিলোঁ ৰেড চিলি বেছি আমি নিদিওঁ আমি কমকৈ খাওঁ যোনে বেছি খাই পূৰা একদম এইটো চিকেন মছলা দিছোঁ আমি আমি ভাজি থাকোঁতে অলপমান ইয়াতে সামান্য অলপমান পানী ছিটিয়াই দিব লাগিব আপোনালোকে তাৰপিছত আৰু ভাজিব লাগিব এইখিনি পানী দিয়াৰ পিছত আমি মাংসৰ কেইপিচ ইয়াতে দি দিম 1.5 কেজি মাংস আছে কম মাংস নহয় ইয়াৰে 0.5 কেজি মাংস ময়ে খাম দিয়কচোন সোৱাদ হ'ব যেন লাগছে কিন্তু নিজেই কৈছোঁ এইটো আমি এতিয়া মিক্স কৰি আছোঁ পূৰা হয়নে পুৰা ভালকৈ চাৰিওফালে মছলাখিনি লাগি যোৱাকৈ মিক্স কৰি ল'ম মেইন মিছন তাৰমানে আমাৰ ইয়াতে চাৰিওফালে মছলা লগোৱা লাগছে ন লাগিছে এতিয়া ইয়াতে নিমখ দিব লাগিব নিমখ কেই চামুচ দিবা সোৱাদ অনুযায়ী দিলে হ'ল মাংস যিমান বেছি সিমান নিমখো বেছি আৰু কিছুমানে নিমখ বেছি খায় সিহঁতে নিমখ বেছি দিলেই হ'ল আমি নিমখ কম খাওঁ বাকচোন এইটো চ' গাইজ এতিয়া ইয়াৰ মাংসখিনি ভাজি পূৰা সিজি যোৱাৰ পিছত আমি ইয়াতে এই বিলাহী আৰু কিহৰ পেষ্ট আছিল এইটোৰ লগত কাজু বাদাম আছিল আৰু শুকান জলকীয়া আছিল তাৰে পেষ্টটো আমি ইয়াতে দি দিলোঁ মিক্স কৰি আৰু ভাজিব লাগিব এইটো এতিয়া এইটো লাষ্ট বাট নট দ্য লিষ্ট এইটো হ'ল কি দিছোঁ আমি ইয়াতে গৰম মছলা এইটো লাষ্ট আৰু ন তো কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কালাৰটো দেখি কেনে হ'ব যেন লাগিছে মোৰতো লোভ লাগিছে খাওঁ লাগিছে বেছি খাব পোৱাই নাছিল এতিয়াহে বনাই খাব 1 hour later. তো গাইজ এয়া বহুত দেৰি লাগিল এই বনাওঁতে আজি ভাত পানী তো এতিয়া ইয়াতে ভাত খাই আপোনালোকক আজি বাই দিম বুলি ভাবিছোঁ এইফালে এয়া বনাইছে এইটো চিকেন কাৰী কিন্তু ভালেই হৈছে দেই বেয়া হোৱা নাই মজা হৈছে আৰু এইফালে এইটো চিকেন কাৰী এইটো এক্সট্ৰাকৈ মোৰ কাৰণে এইটো পাতি থৈ দিছোঁ তাৰমানে আৰু বাকী এইফালে ই আছেই ই এনে নাহে কিন্তু এইটো তাৰমানে খাৱাৰ টাইমত পূৰা আহি যায় কিন্তু ই আৰু এতিয়া পাৰিলে ভইচ নোটটো শুনাই দিব ন তো
খাই দিছোঁ আৰু খাই খোৱাত লাগিব না মই সেইফালে বাই দিয়াই নাই তো আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে চাই তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু যিবোৰে আমাৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে মাংস চিকেন কাৰী আমি নিদিওঁ ঘৰত আহিলে চিকেন কাৰী দিম বাকী আমাৰ চেনেলটো কি কৰি দিব সাবস্ক্রাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব আৰু ক্লিক অন নটিফিকেশ্যনত ক্লিক কৰিব তেতিয়া এনেকুৱা মাংস চাংস বনোৱা ভিডিঅ' লগালগ আপোনালোকে দেখা হ'ব আৰু লোভ লাগিব আমি এইফালে খাই দিম তো আৰু এটা নতুন ভিডিঅ' লৈ আহিম তেতিয়ালৈকে বাই বাই